এজন মানুহৰ গুৰুত্ব নিৰ্ণয় কৰাৰ এটা সহজ উপায় হ'ল তেওঁৰ শত্ৰুৰ সংখ্যা নিৰ্ণয় কৰা। এজন মানুহৰ গুৰুত্ব যিমান বাঢ়ে, ঠিক সেই অনুপাতে বাঢ়ে তেওঁৰ শত্ৰুৰ সংখ্যা। য'ত সচেতনতা আছে, তাত সফলতাও আছে। সচেতনতা সফলতাৰ প্ৰথম দুৱাৰ। এবাৰৰ সফলতাই সচেতনতাৰ বাটত আৱেগ অনুভূতি, নতুন শক্তি আৰু নতুন মাত্ৰা প্ৰদান কৰে। এই সফলতা আহে বাৰে বাৰে বিফল হোৱাৰ পাছত। ইও এক স্বাধীনতা। অতীত যেতিয়া যন্ত্ৰণাদায়ক হৈ উঠে, তাক তেতিয়া গীতৰ দৰে গাব লাগে। সেই সুৰত বৰ্তমানো জাতিষ্কাৰ হৈ উঠিব পাৰে। ভৱিষ্যত মাথো সেই অন্তহীন বাট, য'ৰ এটা মূৰৰ পৰা আশাই হাত বাউলি মাতে। জীৱন অন্তহীন অধ্যায় নহয় যে আমি আশাহত হৈ সপোন দেখাও বন্ধ কৰিম। কেৱল পাবৰ বাবেই নহয় এই জীৱন, পাই হেৰুৱাবৰ বাবেও হয়। যন্ত্ৰণাই জীৱনৰ সেই পৃষ্ঠা, যাৰ অন্য নাম সৃজনশীলতা। সকলো হেৰুৱাৰ পাছত ওলাই আহে মুকলিলৈ সৃজনশীলতা। ৰাতিৰ নক্ষত্ৰ খচিত আকাশৰ ফালে এবাৰ চোৱা, লাহে লাহে গম পাবা যে তোমাৰ জীৱনৰো এটা অৰ্থ আছে। ইচ্ছাই সকলো নহয়, আন্তৰিকতা অবিহনে একোকে কৰিব নোৱাৰি। য'ত আন্তৰিকতা আছে, তাত ইচ্ছাই দুৰ্যোগৰ মাজতো নতুন প্ৰেৰণা আৰু গতি লাভ কৰে। কল্পনা বাস্তৱৰ দৰে কৃপণ নহয়। মানুহে যি বিচাৰে কল্পনাই তাকেই দিয়ে। বাস্তৱে কিন্তু বাৰে বাৰে মানুহক বিমুখ কৰে। কল্পনাই মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। সেয়ে কল্পনা সদায় কল্পনাই। সকলোকে আন্তৰিকতাৰে প্ৰশংসা কৰিবা। তাৰ যাদুকৰী শক্তিয়ে আচৰিত ফল দেখুৱাব।